এয়া বিয়া আগদিনাখন কইনাক মেহেন্দি সানিছিলোঁ তাৰে অলপ ক্লিপ ৰাখি থৈছিলোঁ। কইনাৰ লগত সকলোখিনি ভণ্টি মেহেন্দি আঁকিছে দেখুৱাই আছে। আপোনালোকে ক'ব দেই কেনেকুৱা হৈছে। চলিহা অন্য ভিডিঅ'লৈ আপোনালোকে সকলোকে আকৌ এবাৰ স্বাগতম। আজি আমাৰ ভতিজাজনীৰ তুলনি বিয়াৰ ৰিচেপশ্যন, তাকে অলপ দেখুৱাম বুলি আপোনালোকৰ ওচৰত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আহক ভিডিঅ'টো আছে। যোৰহাটৰ আলহী কইনাৰ মাহীয়ে সকলোখিনি বহি আছে। কইনা নবৌ নহয় মামী মামী মই কইনা মামী জোনবা ভাবিছোঁ। কইনা বায়েক, এয়া কইনাৰ দেউতা, কইনাৰ ককায়েক। এয়া কইনাৰ ভনীয়েক বায়েক, বায়েকেই হ'ব ন চব। আমি খাবলৈ আহিছোঁ, সোনকালে খাই লওঁ, আজৰি কৰি লওঁ ন। খাই লৈ আকৌ দেখুৱাই আছোঁ। বাউন্ডিং কৰি দিছে দেখোন। কইনা মাক, কইনা কি হ'ব? বৰমা, কইনা বৰমাক আৰু মাক। মই কইনা ফটো তোমাৰ দেখুৱাই দিছোঁ। আজি মোৰ লগৰ বান্ধৱী বিয়া ঘৰত লগ পাইছোঁ। এয়া ফটো উঠিবৰ কাৰণে পূৰা পজ দি আছিলোঁ আমি। এয়া আমাৰ পৰিয়ালৰ সকলোবোৰ বোৱাৰী একেলগে মিলি ফটো একপি উঠোঁ বুলি সকলো বহি ল'লোহি এয়া ফটো তোলাৰ সময়খিনিতে। এয়া ৰাতি সময়খিনি আমি সকলোবোৰ খাই বৈ ফূৰ্তি কৰিছোঁ, খুব নাচিলে আৰু ময়ো নাচিছিলোঁ। তাৰপিছত মই কেমেৰামেন হ'ব লগা হ'ল।
বহুত ফূৰ্তি কৰিলোঁ আমি সকলোবোৰে নাচি নাচি ভাগৰি পৰিলোঁ